লোকসংগীত, লোকবাদ্য আৰু গুৰুজনাৰ আসন, এই যিটো চিন্তাৰ ধাৰা, গুৰুজনাৰ যিটো চিন্তাধাৰা, এই চিন্তাধাৰাই মই প্ৰায়খিনি কাম কৰি আছোঁ, যিমানখিনি পাৰিছোঁ কৰি আছোঁ। তাৰে মাজত মই আজি কেইদিনমানৰ আগত মই গুৰুজনাৰ এটা সৃষ্টিৰ আধাৰত কালি বাদ্যভাগ বনোৱা হৈছে, সেইভাগ মই বজাইছোঁ ইয়াত আমাৰ বাৰচীয়া ভাওনা। আৰু বাৰচীয়া ভাওনা হ'ল কি আমাৰ এটা তেজত উৎপত্তি এটা স্থল বা থলী। এই কেন্দ্ৰত আমাৰ বাৰচীয়া ভাওনা আহিল বুলি ক'লে আমি মানে কিবা এটা আমাৰ গাত এটা মানে বেলেগ এটা পৰিৱেশৰ সৃষ্টি হয়। গতিকে তাৰ মাজতে আমি আমাৰ লোকবাদ্য, লোকসংগীত, লোক সংস্কৃতি এইখিনি জীয়াই ৰখাৰ খাতিৰত আজি এই ভক্তপ্ৰাণ বৈষ্ণৱসকল আজি ইয়াত উপবিষ্ট হৈছে। আগত তেখেতসকলক আমি দেখুৱাবৰ কাৰণে আমাৰ জামুগুৰিয়াতৰ যিটো ইতিহাস, যিখিনি আমাৰ সংস্কৃতি আছে, সেইখিনি যাতে আমাৰ ইয়াৰ পৰা সকলোকে বিলাই দিব পাৰোঁ, তাৰ এটা প্ৰচেষ্টাৰে আমি আগবাঢ়ি আছোঁ যিমানখিনি পাৰোঁ। প্ৰত্যেকজন শিল্পীয়েই এই বিষয়টোৰ ওপৰত নিজে নিজৰ কাম কৰি ইয়াত ৰাইজক দেখুওৱা এটা ব্যৱস্থা কৰিছে। ঠিক তদ্ৰূপ মই এনেধৰণে কামখিনি কৰিছোঁ। আৰু তাৰে মাজত মই নতুন বাদ্য কিছুমানো বনাই আছোঁ, আৰু সেইখিনি আপুনি দেখুৱাব বিচাৰে নেকি? মই ৰ'বা, বাদ্যযন্ত্ৰৰ ভিতৰত এইখন মোৰ বৰগীতৰ লগত বজাব পৰা এখন তৰংগ বুলি মই নাম দিছোঁ। এই তৰংগখন মই এতিয়া বৰগীতৰ লগত বজাব পৰা কৰি লৈছোঁ। ইয়াক বৰগীতৰ ফাঁকত মানে বজোৱা হয় বাদ্যভাগ, আৰু লগতে লোকগীতৰ লগত বজাব পৰা চাৰেং আৰু এই দুটাৰা, তাৰপিছতে বিহুৰ লগত বজাব পৰা বাঁহৰ মূঢ়াৰে তৈয়াৰী এইটো পেঁপা, এই পেঁপাটো মই তৈয়াৰী কৰিছোঁ। এই ধৰণৰ বস্তুখিনি, আৰু সেইটো এটা মোৰ কালিটো দি আছোঁ। কালি মই গুৰুজনাই যিটো ভাওনাত প্ৰদৰ্শন মানে বজাই এই কালিভাগ সৃষ্টি কৰিলে যে এইভাগ মই ইতিমধ্যে বনাই ৰাইজক দেখুৱাইছোঁ। বাৰচীয়া ভাওনাত মোৰ এইভাগ উদ্বোধন হৈছে। গতিকে এইভাগো মই বজাইছোঁ। আৰু একতাৰা, দুটাৰা, চাৰেং আৰু এই ইনষ্ট্ৰুমেণ্টখিনি মই বনাই আছোঁ। আৰু তাৰ মাজত মই ভায়লিনখনো বনাই ৰাইজক মই নিজে বজাই চলি আছোঁ। ঠিকে আছে। আমাৰ এই যে ভাস্কৰ্য শিল্প, এই ভাস্কৰ্য শিল্পৰ আজি এয়া হ'ল আমাৰ লাচিত বৰফুকন। এইভাগ লাচিত বৰফুকন মই ৰাইজক দেখুৱাইছোঁ আমাৰ কেনেকৈ তৈয়াৰী কৰা। এইটো কাঠৰে, গোটেই মোৰ ইয়াত কাঠ আৰু বাঁহৰ কাম। এনে আপোনাৰ বেছিকৈ কি কাঠ আপুনি ইয়াত ব্যৱহাৰ কৰে? ইয়াত মই ব্যৱহাৰ কৰোঁ গমাৰি ন, আৰু অন্য কাঠ মই ব্যৱহাৰ নকৰোঁ, কাৰণ অতি সোনকালে নষ্ট হয়। গতিকে মই গমাৰি কাঠেই তৈয়াৰী কৰোঁ। তাৰ মাজতে এইজন আমাৰ এইভাগ হ'ল আমাৰ ময়ূৰাসন। এইবাৰ গুৰুজনাৰ সৃষ্টি ময়ূৰাসন। এইভাগ ময়ূৰাসন। এই ময়ূৰাসন দুভাগ মই ৰাইজক দেখুৱাবৰ কাৰণে বনাই তৈয়াৰী কৰি দিছোঁ। যে ময়ূৰাসন ক'ত ব্যৱহাৰ হয় বা কেনেধৰণৰ হয়, সেইখিনি ৰাইজক দেখিবৰ কাৰণে মই বনাই দিছোঁ। ৰাইজৰ কাৰণে মুখা শিল্পৰ ভিতৰত পৰিব, আৰু এই জটাইটো মুখা শিল্প। আমাৰ জামুগুৰিয়াত যিখিনি বিলুপ্ত হোৱা গীত, সেইখিনি ইতিমধ্যে আমি এটা চেষ্টা কৰি আছোঁ। এই গীতখিনি আমি ৰেকৰ্ডিং কৰি জীয়াই ৰখা এটা প্ৰচেষ্টা কৰি আছোঁ। ঠিক আছে, আপোনাৰ বক্তব্যখিনি নিশ্চয় ভালেই লাগিলে। আগত আমি সুধিব বিচাৰোঁ, আপোনাৰ যিমানখিনি আপোনাৰ ধৰক হাতৰ কৰ্ম কিমান দিনৰ পৰা আগবঢ়াইছিলে? প্ৰায় আজি 45 বছৰ হ'ল এই ভাস্কৰ্য শিল্প, বাদ্যযন্ত্ৰ আৰু সাংস্কৃতিক জগতৰ লগত জড়িত কাম। একে আৰম্ভণিৰ পৰা আজিলৈকে প্ৰায় 45 বছৰ মানে। ঠিক আছে, আপোনাৰ লগত কণ্টেক্ট কৰিবৰ কাৰণে কিবা
আপোনাৰ নাম্বাৰ পাম নেকি? পাৰিম। হয় আপোনাৰ নাম্বাৰটো নাম্বাৰটো জনাব। 9854450499 হয় এই নাম্বাৰটো আপোনালোকে মোক বিচাৰিলে পাব। ধন্যবাদ। ধন্যবাদ। ধন্যবাদ।